মোৰ নাম সঞ্জীৱ বৰা। মই পেছাত এজন অধিবক্তা, সদৌ অসম আইন ছাত্ৰ সন্থাৰ মই ৰাজ্যিক সভাপতি। গণশিল্পী ৰাজীৱ খদিয়া ডাঙৰীয়াৰ লগত মোৰ 2016 চনমানৰ পৰা চিনাকি আছিলে। মোৰ ইয়াতে উপস্থিত থকা ককাইদেউ ফুৰেন্দ্ৰ খদিয়া ডাঙৰীয়াই মোক পৰিচয় কৰাই দিছিলে। মই তেখেতৰ লগতে তেখেতৰ সংগীত যাত্ৰাটোত অকণমান যোগদান দিবলৈ পাই সেই সুবাদতে আজি আপোনালোকৰ সন্মুখত মই থিয় হোৱাৰ সুবিধাকণ পাইছোঁ। তেখেতৰ তেজত উঠিছে পিৰপিৰণি গীতটোৰেই তেওঁৰ লগত মোৰ প্ৰথম সংযোগ ঘটিছিলে। গীতটো মই লিখি দিছিলোঁ তেখেতক। তাৰ পৰা একাধাৰে তেখেতে বৰঘৰত সোমাইছে বিদেশী বঙালী, নিৰ্বাচন, আকৌ জয়াই অসম, বনগুটি, অন্যান্য তেনেকৈ কৰি মই প্ৰায় 19টামান গীত তেখেতক আগবঢ়াই দিছিলোঁ। তেখেতে গোটেইখিনি বাণীবদ্ধ কৰিছে নাই মই গমো নাপাওঁ, বা তেখেতক কেতিয়াও মই আহ্বানো জনোৱা নাছিল যে মোৰ নামটো দিব লাগে বা মোক গীতিকাৰ হিচাপে পৰিচয় কৰাব লাগে। কিন্তু তেখেতৰ মহানুভৱতাৰে তেখেতে মোক অকণমান পুণ্য অৰ্জনৰ এটা সুবিধা তেখেতে দি থৈ গ'ল। আজি আপোনালোকেও মোক হয়তো ক'ৰবাত পঢ়িছে যে সঞ্জীৱ বৰা বা শুনিছে, মই ধন্য হ'লোঁ। আজি এই সুবিধাখনত অসমৰ যিহেতু সকলো দল সংগঠন আছে, বিশেষকৈ উজনি অসমৰ জাতীয়তা চেতনাধাৰী জনগণ আছে, মই অকণমান আহ্বান জনাব বিচাৰিম। অসমৰ বিভিন্ন প্ৰান্তত আমি বিভিন্ন কামত ঘূৰি ফুৰোঁ, তেতিয়া ক'ৰবাত আমাৰ অনুভৱবিলাকে খুন্দিয়াই যায়। দেখোঁ যে জাতিটো বৰ কঁকাল পৰি গৈছে। উজনি অসমত গোষ্ঠীয় বিদ্বেষ বৃদ্ধি পাইছে, জনগোষ্ঠী ইটোৰ সিটোৰ প্ৰতি বিদ্বেষ ভাৱ বৃদ্ধি পাইছে। আজি এই অনুষ্ঠানটোত আপোনালোকে শপত লওক, জনগোষ্ঠীয় দল সংগঠনে শপত লওক যে আমি জনগোষ্ঠীয় বিদ্বেষ পাহৰি, আমি পুৰণা কথাবিলাক পাহৰি আমি ঐক্যবদ্ধতাৰে আমাৰ সামগ্ৰিক যিটো অসমীয়াত্ব, অসমীয়া পৰিচয়টো আগবঢ়াই নিব লাগিব। আজি অসমখনৰ দুটা প্ৰান্তৰ মাজত এটা পাৰ্থক্য আছে, মই সেই শব্দটো নকওঁ, কিন্তু উজনি অসমত অসমীয়া এইকাৰণেই শক্তিশালী হৈ আছে যে আমি সাংস্কৃতিক জাতীয়তাবাদটো জীয়াই ৰাখিছোঁ। জাতি ধৰ্ম বৰ্ধ নিৰ্বিশেষে আমাৰ সংস্কৃতিৰ প্ৰতি যিটো প্ৰেম, আমাৰ কৃষ্টিৰ প্ৰতি যিটো প্ৰেম, আমাৰ পৰম্পৰাৰ যিটো আমাৰ পৰম্পৰাৰ প্ৰতি আমাৰ দুৰ্বলতা, এই দুৰ্বলতাই অসমীয়াত্বক এই প্ৰান্তত এটা সুকীয়া পৰিচয় দিছে। এই লুইতখনে প্ৰতিফলাই প্ৰতি প্ৰান্তে প্ৰান্তে আমাৰ বীৰ বীৰংগনা ত্যাগৰ, আমাৰ স্বাভিমানৰ যি আমাৰ পেৰাস্তম্ভ, এই স্তম্ভ আমাৰ শিৰাই শিৰাই আমাক চিৰপ্ৰভাৱান হৈ ৰখাৰ কাৰণে, আমাক উজ্জীৱিত কৰাৰ কাৰণে এক নতুন দিগন্ত আৰু নতুন প্ৰেৰণাৰে আমাক মাৰ্গদৰ্শন কৰি আহিছে। আজি ৰাজীৱ খদিয়া ডাঙৰীয়াৰ প্ৰতি আপোনালোকৰ যি ভাল পোৱা, আপোনালোকৰ মৰম, এই মৰমখিনি তেতিয়া সাৰ্থক হ'ব যেতিয়া জাতিটো আমি জীয়াই থকাটো চিন্তা কৰি লাভ নাই। আমাৰ উত্তৰ পুৰুষে যাতে এই ভূখণ্ডত, এই লুইতৰ পাৰত স্বাভিমানেৰে কাৰো স্বৰ বুকু নোখোৱাকৈ যাতে জীয়াই থাকিব পাৰে, তাৰ কাৰণে আমি কাম কৰিব লাগিব।